প্ৰিয়া আজিৰ পৰা তই ঋতুৰ কথা নাভাবিবি ভয় কৰিব নালাগে সিটোক কিবা আমনি কৰিলে মোক কবি তাক আৰু তাৰ ককায়েকক দুইটাকে সকিয়াই থৈ আহিছো আৰু ইয়াৰ পিছত যদি সি তোৰ লগত কিবা সম্পৰ্ক কৰে তেনেহ'লে এইটোও বুজাই থৈ আহিছো যে তোৰ কাৰণে মই কিমান এক্সট্ৰিম লেভেললৈকে যাব পাৰোঁ দাদা তুমি ঋতুক তেনেকৈ ক'ব নালাগিছিল ঋতুৱে তেনেকুৱা একো দুখ কৰা নাই কি তাৰমানে তই ক'ব কি বিচাৰিছ দাদা তুমি যদি আমাৰ সম্পৰ্কটো দুখ বুলি ভাবা তেন্তে ঋতুৰ সমানে ময়ো দোষী তুমি ঋতুক গালি গালাজ কৰাটো মই একেবাৰে ভাল পোৱা নাই কি তই ভাল পোৱা নাই ভাল পোৱা নাই দাদা তোমাক যেনেকৈ কোনোবাই অপমান কৰিলে মই সহ্য কৰিব নোৱাৰো ঠিক তেনেকৈ ঋতুকো কোনোবাই অপমান কৰিলে মই সহ্য কৰিব নোৱাৰো তাৰমানে ঋতু আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই আমি দুইটাই এতিয়া তোৰ চকুত সমান সমান নেকি মই নাজানো কিন্তু এটা কথা কওঁ দাদা ঋতুক মই সঁচা অন্তৰেৰে ভাল পাওঁ আৰু ঋতুৰ লগতে মই মোৰ ভৱিষ্যত কল্পনা কৰিব বিচাৰোঁ প্ৰিয়া খং কৰিলেও উপায় নাই দাদা এই সত্যটো তুমি মানি লোৱা অসম্ভৱ কথা এটা মই কেতিয়াও মানি ল'ব নোৱাৰো তই মোৰ এটাইতকৈ মৰমৰ হয় ৰে মোৰ এটাইতকৈ মৰমৰ ভণ্টিজনী মই সেই নিবিড়ৰ ঘৰত মই বিয়া দিব নোৱাৰো আৰু মই নিদিওঁ তুমি কি মই সুখী হোৱাটো নিবিচাৰা তোৰ কাৰণেতো কৈ আছো তই কিয় নুবুজ তই মোৰ ইমান বুজা ভণ্টি বুজ না মিছা কথা তুমি কেৱল তোমাৰ আৰু নিবিড় দাৰ শত্ৰুতাৰ সম্পৰ্কৰ জুই মোৰ আৰু ঋতুৰ সম্পৰ্ক পুৰি শেষ কৰিব ওলাইছা কিয় দাদা কিয় নিবিড় দাই যদি সকলো পাহৰি মোক একচেপ্ট কৰিব ওলাইছে তুমি ঋতুক একচেপ্ট কৰিব কিয় নোৱাৰা